ক'বলৈ বিচাৰোঁ আজি ভৈৰৱকুণ্ড সমষ্টিত গোৰ্খা চেল আছে ইউপিপিএল। তো এই গোৰ্খা চেলৰ নেতৃত্বত আজি সমস্ত গোৰ্খা এৰিয়াত মানে মানুহবিলাকে ইয়াত আহি যোগদান কাৰ্যসূচী এটা আছিল, যোগদান কৰিছে। ইউপিপিএলৰ নীতি আদৰ্শ প্ৰমোদ বড়োৰ নেতৃত্বত গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ যি চৰকাৰ এটা চলি আছে, এই চৰকাৰে এটা ভাল পৰিৱেশ ইয়াত বনাইছে, শান্তিৰ পৰিৱেশ বনাইছে, উন্নয়নৰ পৰিৱেশ বনাইছে। এই পৰিৱেশ যাতে চিৰদিনা যুগমীয়া হৈ থাকিব, তাৰ কাৰণে ৰাইজেও এটা আগবাঢ়ি আহিল। ৰাইজেও উপলব্ধি কৰিছে যে হয়, এই 4টা বছৰত সঁচাকৈ প্ৰমোদ বড়োৰ নেতৃত্বত এটা শান্তি স্থাপন হৈছে, এটা ভাল পৰিৱেশ ইয়াত স্থাপন হৈছে বুলি ৰাইজে আগবাঢ়ি আহি আছে। আৰু সেইকাৰণে আজি এই যোগদান কাৰ্যসূচীটো আমি সম্পূৰ্ণ এটা বিশাল কাৰ্যসূচী হিচাপে আমি ইয়াত গ্ৰহণ কৰিছোঁ। আপোনালোকে নিশ্চয় দেখিছে, জানিছে। কালিৰ দিনত এই সমূহ জনসাধাৰণ মাজত আপোনালোকে দেখাব। তো এইটোৱে হয় যে মানুহে বুজি পাইছে যে ইয়াত ইউপিপিএল চৰকাৰে এই 4টা বছৰত বহুতখিনি ভাল কাম কৰিছে। আৰু বিশেষকৈ হ'লে মডেল অফ ইউপিপিএল পলিটিক্স বুলি ক'লে এটা ক'ব লাগিব, ইয়াত পোনপ্ৰথমে শান্তি স্থাপন হৈছে। যেতিয়া মানুহৰ মাজত শান্তি আহিব, মানুহে এই যি কষ্ট দুখ বেজাৰ কৰি যি মানে সাঁচি আনিব যি দুমুঠি ভাত, এই শান্তিৰে যদি খাব পায়, তেতিয়া মানুহে এটা শান্তি অনুভৱ কৰে। মানুহৰ লগত টকা পইচা যিমানে থাকিলেও শান্তি স্থাপিত নহ'ব। যে এই বুজি আছে যে মানুহে ইয়াত শান্তি স্থাপন হৈছে। সেইদিনা 30 ডিচেম্বৰ দিনা গুৱাহাটীত ইনগ্ৰেশ্যন হৈছে বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত। ভিজন ডকুমেণ্ট মানে এটা সাম্প্ৰদায়িক দস্তাবেজ। এই ভিজন ডকুমেণ্ট মই আপোনাক এটা অলপ জানিব দিম। এই ভিজন ডকুমেণ্ট যে প্ৰমোদ বড়োৰ নেতৃত্বত যে প্ৰমোদ বড়োৰ এটা আগুৱাই যি ভিজন ডকুমেণ্ট যে ওলাইছে, এইটো বহুত ডাঙৰ কথা। আজিলৈকে সম্পূৰ্ণ ভাৰতত, অল ৰাউণ্ড ভাৰতত মানে এই ভিজন ডকুমেণ্টৰ কথা কোনেও চিন্তা কৰা নাছিল। তো আজি ভিজন ডকুমেণ্টৰ অৰ্থ হ'ল সাম্প্ৰদায়িক দস্তাবেজ। এই সাম্প্ৰদায়িক দস্তাবেজ মানে ইয়াত আমি জানো, ইয়াত সকলোৱে জানে যে ইয়াত মানে ইয়াত আছে বড়ো জনগোষ্ঠী, আদিবাসী জনগোষ্ঠী, গোৰ্খা জনগোষ্ঠী, ৰাভা, এনেকৈ আমি জানো 4-5টা জনগোষ্ঠীৰে নাম কম। কিন্তু আজি প্ৰমোদ বড়োৱে যে এনেকা লিডাৰ বিচাৰিছে, ইয়াত ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীক তেখেতে ইয়াত লুপ্ত হৈ আছিল, সেই লুপ্ত হোৱা জনগোষ্ঠীকো তেখেতে ওপৰত আনি কিনে আজি ইয়াত 26টা জনগোষ্ঠী আমাৰ এই বিটিআৰত বসবাস কৰে। এইটো কথা আমি কেতিয়াও ভাবাই নাছিলোঁ যে ইয়াত যে 26টা জনগোষ্ঠী আছে। এইটো চিন্তা কৰা ব্যক্তিজন কেনেকৈ লিডাৰ হ'ব পাৰে, কেনেকৈ নেতৃত্ব দিব পাৰে, এইটো কথা সকলোৱে জানে। ভিজন ডকুমেণ্টৰ অৰ্থ হ'ল আমাৰ ভিজন যিটো ডকুমেণ্ট আছে, এই ভিজন ডকুমেণ্টত আপোনাৰ যেনিবা গোৰ্খা সমুদায় হৈছে, গোৰ্খা সমুদায়ৰ সমস্যা কি, গোৰ্খা সমুদায়ৰ সমস্যাবিলাক ইয়াত টোটেলি 1, 2, 3, 4 এনেকৈ দিয়া হৈছে। গোৰ্খা সমুদায়ৰ সমস্যা কেনেকৈ সমাধান কৰিব পাৰি আৰু এই সমস্যা সমাধান কৰাৰ কাৰণে কিমান বাজেট ইয়াত ধৰিব ৰাখিব পাৰে, এই সকলো কথা তাত মানে লিপিবদ্ধ আছে। পৰৱৰ্তী দিনত এইটো আকৌ আমাৰ ইমপ্লিমেণ্ট হ'ব প্ৰমোদ ছাৰৰ নেতৃত্বত। তো এইটো কথা সকলোৱে ৰাইজে গম পাইছে।